আজি আমি আহিছোঁ এখন কাষৰ পাহাৰত, মানে আমাৰ ঘৰৰ কাষৰ এখন পাহাৰত আহিছোঁ। পাহাৰখন দেখাততো বহুত ধুনীয়াই, কিন্তু আগতে আৰু ধুনীয়া আছিল, কাৰণ ইয়াত বহুত জংঘল ভৰা আছিল ন। পাহাৰ বুলি ক'লে জংঘলটো লাগিবই, কিন্তু আজিকালি চাওকচোন, এইফালে চাওক, মোৰ কাষৰ ফালে এইবোৰ ঘৰবোৰ বান্ধিছে, মানে কি বান্ধিছে ঠিকে আছে, হ'লেও মানে পাহাৰত অলপ জংঘল লাগিলে বেছি ভাল লাগে, জংঘলবোৰ থাকিলে অলপ বেছি ভাল লাগে। তো এইবোৰ মোৰ তলৰ ফালে চাওক, এইবোৰ লবৰৰ গাছ। আমি যিবোৰ লবৰ ব্যৱহাৰ কৰোঁ বা বেলেগ কামতো ব্যৱহাৰ কৰোঁ, বহুত কাম থাকে ন লবৰৰ, সেইবোৰৰ গাছ হয় এইবোৰ। ইয়াত মানে কি এটা চুঙা লগাই, মানে বাঁহৰ বা টিঙৰ এটা চুঙা লগাই লবৰৰ যিটো আঠা সেইটো ওলোৱা হয় বঢ়িয়াকৈ। ভাল লাগে এইবোৰ দৃশ্যবোৰ চাইও ভাল লাগে। আৰু ইয়াত তলৰ ফালেতো আৰু মোহিত দৃশ্য আছে, বহুত ভাল লগা দৃশ্য আছে। আমাৰ ওপৰৰ ফালেও চাব লাগিলে আপুনি দেখাই আছোঁ আপোনাৰ এইফালে বহুত ভাল এটা দৃশ্য দেখা পাইছোঁ। মই নাজানো আপোনালোকৰ কেনেকুৱা লাগিছে, কিন্তু মোৰ বহুত ভাল লাগিছে। মানে কি চাৰিওফালে ভাল লাগিছে, কিন্তু এইখিনি দৃশ্য অলপ বেছি ভাল লাগিছে। পাহাৰখন বুলিলে এতিয়াতো একোৱেই নাই ন, লবৰৰ গাছকেইডালৰ বাহিৰে একোৱেই নাই। কিন্তু এটা বস্তু আছে, কিন্তু মোৰ কেমেৰাটো যাবনে নাযায় ক'ব নোৱাৰোঁ। দক্ষিণ পাৰ ইয়াৰ পৰা বহুত ধুনীয়াকৈ দেখা পাইছে, মোৰ চকুটো কিন্তু বঢ়িয়াকৈ দেখা পাইছে, কিন্তু কেমেৰাটো চাগে ধৰিব নোৱাৰিব। মই দেখাই আছোঁ ৰ'ব, অলপমান জুম কৰি দিব লাগিব চাগে, জুম হৈছে কিন্তু। তো আপোনালোকে দেখিছে চাগে। আৰু এনেকুৱা পিক্সাৰ কোৱালিটিৰ বাবে বেয়া নাপাব, কাৰণ প্ৰথমতেতো বহুত ভাল কেমেৰা আনিবতো। তো এতিয়া মই তলৰ ফালে যাই আছোঁ ৰ'ব, অলপমান আজি মানে কি কেইদিনমান আগতে আমাৰ ইয়াত বৰষুণ গৈছে, বহুত ডাঙৰকৈ বৰষুণ গৈছে, গোটেই অসমতে বৰষুণ গৈছে, আমাৰ ইয়াত বুলি নহয়। সেইকাৰণে মাটিবোৰ অলপমান মানে কি পূৰা পিছল হৈ আছে, আৰু ইয়াততো সৰু সৰু শিল আছে, তাৰে কাৰণে মই ভালকৈ খোজকাঢ়িব পৰা নাই। তো লাহে লাহে গৈ আছোঁ, পিছফালে ভিডিঅ' নহ'ব, কিবা নহ'ব। তো এইফালে চব বঢ়িয়া এটা বস্তু দেখোঁ, বঢ়িয়া মানে কি গৰমৰ দিনত খাব পৰা বস্তু এটা দেখোঁ, কঁঠাল। ভাল লাগিছে চাই পেলাই, যে কঁঠালৰ গাছডাল ইয়াত জীয়াই আছে, ইমান লবৰৰ গাছৰ মাজতো যে কঁঠালৰ গাছডাল জীয়াই আছে, ভাল লাগিছে চাই পেলাই। গৰমৰ দিনত এতিয়া জোনদাইতো ইয়াত আহিব লাগিব, কঁঠাল খাব আহিব লাগিব, বিশেষকৈ ভিডিঅ' কৰিব নাহিলেও কঁঠাল খাব আহিব লাগিব। তো ইয়াত মই এতিয়া আপোনালোকক তলৰ ফালে যাওঁ চাগে, তলৰ ফালে, ওপৰৰ ফালেতো আহিলোৱে ন, তলৰ ফালে যাই থাকোঁ আমি, অলপ বেছি তলত, অলপমান পিছল। বাপৰে বাপ, তো অলপ অডিঅ'টোৰ কাৰণে বেয়া নাপাব, কাৰণ বহুত থিয় গঢ়াৰ দৰে ন। তো এইবোৰ লবৰৰ গাছ, আমি আহি আছোঁ লবৰৰ গাছৰ ওচৰলৈ। তো এতিয়া এইডাল থাক, আমি অলপতে ওপৰত আছিলোঁ, তো এতিয়া মই তলত আহি গ'লোঁ, কাৰণ মই লবৰৰ গাছ আপোনালোকক ওচৰৰ পৰা দেখাব খুজিছোঁ, কেনেকুৱা লাগে মানে। এইবোৰ দেখিছেনে, এইবোৰ মানে কি এই বগা এইবোৰ আঠা, মানে এইবোৰৰ পৰা লবৰটো বনোৱা। প্ৰথম লবৰটো মানে কি মানে জুলীয়া হৈ থাকে, মানে একদম পূৰা এটা আঠাৰ দৰে হয়, আঠা জুলীয়া হৈ থাকে। তাৰপিছত এইটো পেচি, আমি অলপ দেৰিকৈ আপোনালোকক বা নেক্সট ভিডিঅ'ত আপোনালোকক লবৰটো কেনেকৈ পেচি পেলাই, কেনেকৈ মানে কি এই দীঘল এখন মানে পাতৰ দৰে কৰি পেলাই, এইবোৰো দেখাম নেক্সট ভিডিঅ'ত, বা এইটো ভিডিঅ'টো দেখাব পাৰোঁ, কিন্তু নেক্সট ভিডিঅ'ত চোৰ দেখাম, আমি নিশ্চয় দেখামেই। ইয়াত দেখিলে লবৰ গাছডাল কেনেকুৱা, বা মানে অখৰা মখৰা, দূৰৰ পাই চালে একদম সমান পায়, কিন্তু ওচৰত আহিলে অখৰা মখৰা পূৰা একদম ভাল লাগিছে চাই পেলাই। বহুত দিনৰ মূৰত আহিছোঁ, ময়ো বহুত দিনৰ মূৰত আছোঁ, আৰু আপোনালোকৰো ওচৰত এনেকুৱা জেগা আছে চাগে। কিন্তু এটা কথা মই ভালকৈ নাজানো, কি লবৰ গাছৰ পৰা অকল লবৰে কৰেনে আৰু বেলেগ কিবা কামো আছে? তো আপোনালোকে যদি জানে নিশ্চয় তলত কমেণ্ট কৰি দিব ভালকৈ, কি কাম আছে লবৰৰ, আপোনালোকে নিশ্চয় মোতকৈ ভালকৈ জানিব। আৰু যদি এনেকুৱা কিবা কাম জানে তো নিশ্চয় কমেণ্ট কৰিব ইয়াত। তো এতিয়া মই মানে এতিয়া ইয়াত এটা নিজৰা এটা দেখা পাইছোঁ, তো নিজৰাটো কাষলৈ যাওঁ মই। আপোনালোকে অলপমান ৱেইট কৰক, মই যাই আছোঁ, অলপ দূৰ হ'ব ন, আৰু আপোনালোকতো কৈছোঁৱে মাটিখিনি বহুত ভিজা। এইটো নিজৰাটো যিমান চাফা হ'ব লাগিছিল ইমানটো চাফা নহয়, বহুত লেতেৰা হৈ গৈছে, পেকেট বহুত ফেন চেন উঠিছে চাগে, কোনোবাই কাপোৰ ধুইছিল। তো কথা নাই, হ'লেওতো পৰিচয়টো নিজৰা বুলি দিব লাগিব ন, বেয়া নিজৰা বুলিতো ক'ব নোৱাৰে। এতিয়া কমেণ্টত বেলেগকৈ আহি যাব পাৰে, এতিয়া নিজৰাটোকতো নিজৰা বুলিয়ে কৈছোঁ মই। তো এইটো ভাল বেয়াটো আপোনালোকে ডিচাইড কৰিব, কেনেকৈ আমি এটা ভাল পানীৰ চ'ৰ্চক, পানীৰ এটা উৎস কেনেকৈ আমি ভালকৈ ৰাখিব লাগে, তো আমি নিজে জানিব লাগিব, বেলেগক শিকাব নালাগে, বা নিজৰাটো নিজে ক'ব নাহে, তো সেইটো আমি নিজে জানিব লাগিব। তো এতিয়া ওপৰ ফালে দেখাইছোঁ আপোনালোকক, মোৰ অলপ ভাগৰ ধৰিছে, বহুত ওপৰৰ পৰা আহিছোঁ। আমি তাত আছিলোঁ, একদম ওপৰত আছিলোঁ, এইফালে চাওক, এইফালে মোৰ কেমেৰাটো, এইফালে চাওক, তাত আছিলোঁ মই, বাপৰে বাপ, বহুত ওপৰত আছিলোঁ।
তো এইবোৰ চাক এইবোৰ গোটেই লবৰৰ গাছ পূৰা একদম ফাৰ্মৰ দৰে আছে। লবৰৰ গাছবোৰ বহুত লবৰৰ গাছ আছে, অসংখ্য লবৰৰ গাছ আছে। ইয়াৰ পৰা বহুত লবৰৰ আঠা ওলায়। এতিয়া আঠাটো ওলাব হোৱা নাই চাগে, মানে কি এইটো ওলায় মাহত 3 বাৰ মূৰে মূৰে ওলায়, কাৰণ গছেও মানে কি উৎপাদন কৰিব লাগিব ন। এইটো মেচিনটো নহয়, সদায় উৎপাদন কৰিব। তো কেতিয়া ওলায় এইটো মই বিশেষকৈ নাজানো, কিন্তু ওলাব চাগে, সোনকালতে ওলাব। তো লাষ্টত এইখিনিয়ে ক'ব খুজিছোঁ যে আপোনালোকৰ ওচৰত যদি এনেকুৱা মানে কি মোহিত পাহাৰ বা এনেকুৱা মোহিত ঠাই আছে, তো আপোনালোকে তলত কমেণ্ট কৰক। আমি চেষ্টা কৰিম যাবলৈ, আৰু নিশ্চয় যাম আপোনালোকক, আৰু আপোনালোকক তাত যাই লগ কৰিম। আপোনালোকে দেখাই দিব কেনেকুৱা আপোনালোকৰ ওচৰৰ ঠাইবোৰ, কি মোহিত, কিহৰ ওপৰত মোহিত, বা কেনেকুৱা মানে কি চাব লগা বস্তু আছে সেই ঠাইখিনিত। তো তলত কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু শ্বেয়াৰো কৰিব। থেংক ইউ।